নমস্কাৰ অসমীয়া কবিতা চৰ্চাৰ স্বৰচিত কবিতা আবৃত্তি প্ৰতিযোগিতাৰ মোৰ দ্বিতীয় প্ৰয়াস কবিতাৰ শিৰোনাম এ আকাশ জোনাক পোহৰবোৰ সিঁচৰতি হৈ পৰিছিল কেনেদৰে নামি আহিছিল ৰূপোৱালী সময় সোণোৱালী সোঁৱৰণি এৰি এছাতি মলয়া যেন জোনাকবোৰ অহা বাটে আহি যোৱাৰ বাটে গুচি গ'ল যেনেকৈ আহে দিন যেনেকৈ আহে সময় কিমান উমাল আছিল কেনে জীৱন্ত হৈছিল জোনালী আৱেশ জোনাকতে জিলিকিছিল প্ৰতিশ্ৰুতি আৰু প্ৰত্যয় আৰম্ভ হৈছিল পোহৰৰ দেশলৈ নতুনৰ এক যাত্ৰা পোহৰ প্ৰয়াসী এজাক জোনাকী আৰু পোহৰৰ নিচাৰে মাতাল হৈ ভাল পোৱা আমি মাতাল হ'ব পৰাকৈ পোহৰ পান কৰিব খুজিছিলোঁ পোহৰৰ পোছাক পিন্ধিব খোজাই নহয় পোহৰেই হ'ব পাৰি নেকি নিৰ্বোধৰ দৰে ভাবিছিলোঁ পোহৰ প্ৰদেশৰ দুৱাৰ মুকলি কৰি এটি এটিকৈ জোনাকৰ জাকটোকে যেন এচুৱাবাট আগবঢ়াই আহিম পোহৰৰ মায়াতে কাটি গ'ল জোনালী সময় পোহৰৰ বিন্দু খেদি মাথো গৈ আছোঁ সেই পুৰাতন পোহৰৰ দীঘলী বাটত খন্তেকীয়া সংগী হৈ মাথো লগ দিছোঁ লগ লৈছোঁ জোনাকৰ জোনালী মায়াৰে মায়াময় সময় সজাইছোঁ তোমালোক নিজেই পোহৰ পোহৰ ভাল পোৱা পোহৰ গোটাই লোৱা আৰু পোহৰাই দিয়া সকলো একা বেকা ৰাস্তা আঁতৰাই পঠোৱা এন্ধাৰ তমখা তোমালোক উজলি উঠা সাতুৰঙী সূৰুজৰ উদ্দীপ্ত হওক ৰাঙলী আভা জগত পোহৰ হওক যাত্ৰা সুগম হওক পদে পদে পুষ্পবৃষ্টিৰে ঢাকক মস্তক সফলতাৰ বৰষা নামক শান্তিৰ সোপানত সমৃদ্ধিৰ জোৱাৰ উঠক হৃদয়ৰ গভীৰৰ অনুভৱ উবুৰিয়াই তোমালোকক দিলোঁ আগবঢ়াই যোৱা আগুৱান হোৱা আমি ইয়াতেই ৰ'ম সময়ৰ আলিকেকুৰিত আকৌ বাট চাম আকৌ সাজিম নতুন তোৰণ আকৌ আদৰিম এজাক জোনাক ধন্যবাদ